বাবুল কত এই কালি মিটিং আছে নহয় স্কুলত মিটিংত মানুহ মাতিবলৈ যাওঁ মিটিংত যাব কালি এবাৰ গণদা গণদা ঘৰত আছে নে এই বাবুল নেকি এই আহ কমাই আহ কাম কৰি আছে কিনো কৰিবি আৰু কাপোৰে চিলাই কৰি থাকিব লাগে কাপোৰে চিলাই কৰি আছো আপোনাৰ তাতে আহিলো ৰ'ব এটা বিশেষ সকামত হয় নেকি জানকী জানকী এই বাবুল আহিছে তামোল পাণ অলপ লৈ আহচোন বাবু ভালনে বহুদিনৰ মূৰত যে দেখিলো মই আহিলো বিশেষ সকাম এটাত বুজিছেনে আমাৰ যে গাঁৱৰ এম ই স্কুলখন এইখন হেনো এইবেলি চৰকাৰে ল'ব এই উদ্দেশ্যে স্কুল কমিটিৰ এখন মিটিং পাতিছে মিটিং মানে মেল আৰু মিটিঙত আমাৰ ঘনদাকো যোৱাৰ কথা কৈছে আমাৰ একেতনো ক'ত যাব পাৰিব আমাৰ ঘৰখনৰ যিহে সমস্যা আমাৰ ছোৱালীজনীয়ে নতুন চোলা এটা খুজি খুজি কান্দি কান্দি আজি স্কুললৈ গুচিয়ে গ'ল হয় নেকি হয় মানে আমাৰ দৰে পেটে পেটে খাই থকা মানুহ এই সমাজত জীয়াই থাকিবলৈ বৰ কঠিন মিটিঙৰ কথা বাদেই নিজৰ ঘৰখনৰ ল'ৰা ছোৱালীৰ খোৱা বোৱাৰ চিন্তা কৰোঁতেই যায় দুই এটা কাপোৰ চিলাই কৰি কোনোমতে পেটে পেটে খাই আছো আজি আকৌ এই চোলাটো দিবই লাগিব চিলাই কৰি সময় পালে এবাৰ যাম দিয়া দিয়ক তামোলখন দিয়ক তামোল লোৱা মোৰ আৰু গাঁৱত দুজন মানুহ ক'ব লগা আছে নহয় সোনকালে যাওঁ আপুনি কিন্তু যাব দেই যেনে হ'লেও দিয়া সময় হ'লে মই যাম দিয়া চোলাটো চিলোৱা হৈয়ে গ'ল এবাৰ জোখটো চাব পৰা হ'লে ভাল আছিল মাজনী আৰু চম্পা দেখাত একেই মাজনীও স্কুলৰ পৰা নাহিল মাজনী স্কুলৰ পৰা আহিলা আহিলো যা মাজনী কিতাপখিনি থৈ তই এবাৰ আছোন হ'ব বিতাই চাওঁ বিতাই এই চোলাটো মোৰ বাবে বনাইছা নেকি নহয় মা এই চোলাটো তোমালোকৰ লগৰ যে চম্পা তাইৰ দেউতাকে বনাব দিছে মোৰ চোলাটো ফাটি গৈছে বিতাই কোনেও মোক ভালকৈ নামাতে কেৱল জোকাহে থাকে হ'ব মা তোক এই চিলাই কৰা কাপোৰ ৰৈ যোৱাখিনিৰে এটা ধুনীয়া চোলা চিলাই কৰি দিম যোৱা এতিয়া ঘৰত গৈ হাত মুখ ধুই ভাতখিনি খোৱাগৈ যোৱা চম্পাৰ ইমান ধুনীয়া ধুনীয়া চোলা আছে আৰু তাই এটা চোলাও ফটা নাই এইটো মোকে দিয়া বিতাই হেল্ল' কনকাই মোৰ চোলাটো হ'ল হ'ল ৰবা এই অকণমান আগতে চিলাই কৰি উঠিলোঁ ৰবা মই এখন কাগজত বান্ধি দিওঁ ৰবা কনকাই মই এতিয়া পইচা কিমান দিম পইচা 50 টকা দিলে হ'ব দিয়া 50 টকা দিলে হ'ব হ'ব এইটো ল এতিয়া মই কনকাই যাওঁ যোৱা থাকা মাজনী পিতাই চোলাটো লৈ গ'ল মাজনী চোলাটো লৈ গ'ল মাজনী চোলাটো লৈ গ'ল চোলাটো লৈ গ'ল